हेलो गाइस, वेलकम टू माय आइडल फार्मिंग यूट्यूब चैनल। সকলোকে মোৰ অন্য এক ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আপোনালোকক ক'বলৈ চেষ্টা কৰিম, প্ৰথম আপোনালোকে যদি গাহৰি পালন কৰিম বুলি ভাবিছে, কিমানটা গাহৰি লৈ আপোনালোকে গাহৰি পালন কৰিব পাৰে, তাকে কিছু আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আপোনালোকে শুনি যাওক। তো প্ৰথম আপোনালোকে গাহৰি পালন কৰিম বুলি যদি ভাবিছে, তো এটা গাহৰি লৈ পালন কৰক। আপোনালোকে দেখিবলৈ পাইছে মই এটা গাহৰি পালন কৰি পোৱালি দিয়ালোঁ, মাইকী গাহৰি লৈছিলোঁ। তো বাকী এইফালে চাৰিটা আপোনালোকে দেখিব পালে, এই চাৰিটাক মই ঘৰতে পুহিছোঁ পোৱালি দিয়া বুলি, বাকী আৰু আধা বিক্ৰী কৰি দিলোঁ। তো তেনে ক্ষেত্ৰত আপোনালোকে এজনী মাইকী গাহৰি লৈ প্ৰথম পালন কৰিব আৰম্ভ কৰক, কিয়নো সুবিধা বহুত আছে। আৰু প্ৰথম গাহৰি পালন কৰিলে বিভিন্ন বেমাৰ আজাৰ আৰু খোৱা বোৱাৰ ক্ষেত্ৰত বহুখিনি নজনাৰ ফলত গাহৰি মৰাৰো সম্ভাৱনা থাকে। তেনে ক্ষেত্ৰত মানে সৰহ গাহৰি লৈ আপোনালোকে যদি পালন কৰে, বিভিন্ন অসুবিধাত সন্মুখীন হ'ব পাৰে। তেনে ক্ষেত্ৰত আপোনালোকে এটা গাহৰি বা এজনী গাহৰি লৈ আপোনালোকে প্ৰথম পালন কৰি চাওক। তাৰপিছত মানে বেছিকৈ লৈ পিনি পালন কৰিব এবাৰ জনাৰ পাছত। তেনে ক্ষেত্ৰত আপোনালোকৰ ওচৰত ক'বলৈ চেষ্টা কৰিছোঁ। তো প্ৰথম আপোনালোকে ঘৰটো বনাই ল'ব লাগিব। ঘৰটো যেনেকৈ মই এতিয়া বনাই লৈছিলোঁ, চাৰিওফালে জেওৰা দি আৰু মাজত ফ্ল'ৰখন পকা কৰি আপোনালোকক খাবলৈ চেষ্টা কৰিছোঁ। তো তেনে ক্ষেত্ৰত আপোনালোকে এনেকৈ বনাই ল'ব। তো বাকী ঘৰৰ ওপৰত দেখিবলৈ পাইছে টকৌপাতে চাই দিছোঁ, আৰু এনেকৈ পানী নপৰা জেগা হ'ব লাগে আৰু ৰ'দ ঘাই অকণমান হ'ব লাগে। তেনে ক্ষেত্ৰত আপোনালোকে আৰু খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে কিনি আনি দানাও খাব পাৰে। বাকী ঘৰুৱা যি কচু পচলা তুঁহগুৰি, আদি বহুতো আলু চালু এইবোৰ বহুতো মানে কিনি মেলিও ঘৰতো পোৱা যায়। সেইবোৰ সকলোবোৰ কাটি মেলি বনাই মেলিও খাব পাৰে। আৰু তেনে ক্ষেত্ৰত আপোনালোকে সেইবোৰ খোৱা বোৱাৰ ক্ষেত্ৰতো সজাগতা হ'ব লাগে। আৰু সিহঁতক মানে সম্পূৰ্ণভাৱে ৰুম এটাত মানে সিহঁতৰ কাৰণে গঁৰাল বনাই ল'ব লাগে আৰু বহাই থ'ব লাগে ধুনীয়াকৈ। তেতিয়া মানে শকত হোৱাৰ সম্ভাৱনা বেছি থাকে। আপোনালোকে ইমান লেলা নহয়, আৰু বিক্ৰী কৰিব বিচাৰিলে এনেকৈ পালন কৰিব লাগিব আপোনালোকে। মই যেনেকৈ কৰি আছোঁ এতিয়া বৰ্তমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাই যাওক। এইফালে চাৰিটা গাইছ আপোনালোকক ইমানেই দেখালোঁ। পুনৰ ভিডিঅ'ত আকৌ লগ পাম গাইছ। আজিলৈ বাই বাই গাইছ।